আজি গৈ আছে একদম বুম জেগালৈ আপোনালোকক দেখিছে থাম্বনেইলত নিশ্চয় এতিয়া বুদ্ধ মন্দিৰ যাবলে এইখন নদী পাৰ হৈ গ'লে আজি পুৰা নদী বাঢ়ি আছে পুৰা এতিয়া পানীত মানে আৰু সোমাই যাব লাগে এতিয়া আজি যেতিয়া পুৰা পানী বাঢ়ি আছে না বাইক পাৰ কৰিব নোৱাৰিলে ইপাৰ থোৱা আছে পুৰা পানী বাঢ়ি আছে চাওক আজি পুৰা পানী বাঢ়ি আছে পুৰা এই নদী পাৰ হৈ যাব লাগিব এতিয়া ফাইনেলি আমি পাৰ হৈ আহিলোঁ নদী একদম চাওক ইমান সোঁত গৈ আছে পুৰা এফালে সোঁত গৈ আছে পুৰা অলপতে আৰু আহিলোঁ আৰু পাৰ হৈ হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই বিকি স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ ইউটিউব চেনেললৈ আজি আপোনালোকক দেখুৱাম নিশ্চয় থাম্বনেইলত যিটো দেখিছে এইটো বুদ্ধ মন্দিৰ আমি গৈ আছোঁ গোলাঘাটৰ নুমলীগড়ত থকা বুদ্ধ মন্দিৰলৈ এতিয়া যাওঁ আমি ভিতৰলৈ আহক আজি আপোনালোকক পুৰা পৰিৱেশটো দেখুৱাম ভিতৰৰ পৰিৱেশটো তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো মোৰ পিছফালে দেখি পাইছে বুদ্ধ মন্দিৰ আমি গৈ আছোঁ তো আমি গৈ আছোঁ ভিতৰলৈ আহক তো বলক ভিতৰলৈ এয়া আছে বুদ্ধ মন্দিৰ আমি গৈ আছোঁ ভিতৰলৈ আহক ভিতৰৰ ভিউটো আপোনালোক দেখুৱাম বলক চাই থাকক পুৰা পৰিৱেশটো চাওক পুৰা কি মজা শান্ত পৰিৱেশ বলক আমি ভিতৰলৈ যাওঁ প্ৰথমে সেৱা এটা লৈ লওঁ সেৱাটো লৈ ল'লোঁ এতিয়া গৈছোঁ ভিতৰলৈ পুৰা চব পৰিৱেশটো চব আপোনালোকৰ এতিয়া বাহিৰৰ পৰিৱেশটো দেখুৱাম বলক এইটো পুৰা বাহিৰৰ পৰিৱেশটো চব পুৰা বাহিৰৰ পৰিৱেশটো ফালে এটা আছে মন্দিৰ দেখাই আছোঁ এইবিলাক পুৰা দেখিছে মলত এজন দাদা আহিছে দাদা কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে ন বঢ়িয়া একদম দেখিছে গৈ আছোঁ ৰখিব এইফালে ৰখিব পুৰা ভিউটো চব এইফালে চব ৰখিব ওচৰলৈ গৈ দেখুৱাম বাৰু মই এতিয়া মোবাইলে কেমেৰা কৰিছোঁ এতিয়া একদম স্পষ্টকৈ নাহে ওচৰলৈ গ'লে ভালকৈ দেখি পাব বলক আমি ভিডিঅ' চাই থাকক আৰু মোৰ ভিডিঅ' চাই আছে ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব মোৰ চেনেল লগতে ছাবস্ক্ৰাইব কৰি নাপাহৰিব আমি ভিডিঅ'টো আকৌ আগবঢ়াই গৈছোঁ পুৰা আৰু ভিতৰত চব কি ধুনীয়াকৈ ফুল চব লগাই থৈছে আৰু এতিয়া চব পুৰা ফুল চুল থৈ দিছে দুটা লাইনে থোৱা আছে এইফালেও আমি বহি দিছোঁ অকণ দেৰি আৰু আপোনালোকৰ ভিতৰত দেখুৱাম এয়া চব এইটো ভিতৰত আছে আপোনালোকৰ ভিতৰত অকণ দেখুৱাব চেষ্টা কৰিম পুৰা এইটো হৈছে ভিতৰৰ পৰিৱেশ দেখিছে কেণ্ডেল চেণ্ডেল লগাই থোৱা আছে আৰু এইফালে চাওক না কি ধুনীয়া ফুল থোৱা আছে এইফালে কিবা কিবি থোৱা আছে মন্দিৰৰ সামগ্ৰী আৰু আমি এতিয়া বাহিৰলৈ যাম বাহিৰৰ ভিউটো দেখুৱাম পুৰা দেখিছে পুৰা থোৱা আছে বলক আমি এতিয়া বাহিৰৰ ভিউটো দেখুৱাম এইটো হৈছে মন্দিৰৰ তলভাগৰ পৰিৱেশ তো আমি বাহিৰত যাম এতিয়া বাহিৰলৈ দেখুৱাম বলক আহক আমি বাহিৰলৈ যাওঁ বাহিৰত দেখুৱাম এটা গৈ আহক এইফালেতো ফাৰ্ষ্ট ব্লগত যেতিয়া আহিছিলোঁ মই আপোনালোকক দেখাইছিলোঁ এইফালে মানে পুৰা কিবা চং লগাই কিনে দেখাইছিলোঁ এতিয়া মই মানে তেতিয়া অকণ নাৰ্ভাছ আছিলোঁ তাৰ কাৰণে এতিয়াতো অকণ পুৰা এতিয়া মানে ভইচ দি দেখুৱাইছোঁ প্ৰথমতে মিউজিক লগাই দেখাইছিলোঁ এই আছে আমাৰ অশোক স্তম্ভ এইটো প্ৰথমত দেখিব পাইছিলে আপোনাৰ প্ৰথম ব্লগত যেতিয়া আহিছিলোঁ মই ইয়াত ফাৰ্ষ্ট টাইম এতিয়া বলক আৰু আগলৈ দেখুৱাম আগলৈ আছে এইফালে চব ইমান ধুনীয়া পৰিৱেশ পুৰা আপোনালোকেও আহিব আমাৰ নুমলীগড়ৰ ওচৰতে থকা এটা বুদ্ধ মন্দিৰ এটা বিখ্যাত মন্দিৰ ইয়াত ৱাটাৰ ফেষ্টিভেলত ডাঙৰকৈ একদম পতা হয় মেলা এইফালে চব বুদ্ধদেৱ পুৰা একদম ধ্যানত আছে
এইফালে আৰু আছে, এইফালে আছে মানে বুদ্ধদেৱ কিবা শুই থকা ধৰণে আছে এটা প্ৰতিমা তেওঁৰ। চাওক পূৰা শুই থকা ৰূপে আছে তেওঁৰ প্ৰতিমা, শুই আছে তেওঁ ভিতৰত। আৰু এইফালে আছে এইটো দেখিছে, এইটো দেখাইছোঁ মই প্ৰথম ব্লগত। তেতিয়া আমি যাম বাহিৰলৈ আৰু আগলৈ দেখুৱাম আপোনালোকক। হওক ভিডিঅ'টো চাই থাকক। আৰু এই বস্তুটো ইয়াত দেখিছে, এই বস্তুটো যেতিয়া ৱাটাৰ ফেষ্টিভেল হয় ইয়াত আমি পানী দিয়ে, তাৰপিছত কয় মানুহে যে কয় মানে ইয়াত কয় আৰু মানে ইয়াৰ পানী নি কিবা বেমাৰ জ্বৰ চৰ হ'লে খালে ভাল হয়, নাজানো আৰু কিমান সঁচা কিমান মিছা। তো আগলৈ দেখুৱাই আছোঁ আৰু চাই থাকক। পূৰা এইটো দেখিছে, পূৰা নাও লিখি আছে, ইয়াত পৰা পানী ঢালি দিয়া হয় একদম তাত গৈ পৰে একদম। আৰু দেখাই আছোঁ আৰু এইফালে আছে। আৰু আপোনালোকে এইটো দেখিছে একদম ইয়াত চবতকৈ ওখ প্ৰতিমাটো ইয়াত আছে বুদ্ধদেৱৰ। এইটো চাওক চবতকৈ ওখ প্ৰতিমা, মইতো চাগে সেইটোতে হেৰাই যাম। চাওক ইয়াত চবতকৈ ওখ প্ৰতিমা, এইটো বনোৱা হৈছে 2011 চনত বনোৱা হৈছে এইটো। দেখিছে ইয়াত কিমান ওখ প্ৰতিমা। আৰু আপোনালোকক আৰু দেখুৱাই আছোঁ এইফালে হাতী, এইটো চাওক হাতী বাবা, হাতী বাবা একদম সুৰত পদুম ফুল দেখিছে। আৰু এইফালে বনাই দিছে এটা সিংহ চাগে, এইটো নাজানো কি হয় প্ৰকৃততে সিংহ নেকি আৰু। তো আৰু এইফালে আছে মানে যোনফালে চাব সেইফালে মানে ইয়াত প্ৰতিমা আছে বুদ্ধদেৱৰ পৰা প্ৰতিমা বনাই থোৱা আছে পূৰা। এইফালে চাওক এয়া চকীদাৰ চাগে চকীদাৰ হ'ব নাজানো কি হয় আৰু। এইফালে আছে আৰু এইফালে বনাই থোৱা আছে আৰু এটা বনাই আছে নতুনকৈ, সেইটো কমপ্লিট হোৱা নাই চাগে, আপোনালোকে এইটো দেখাব চেষ্টা কৰিম। এয়া একদম পূৰা পদুম ফুল দেখিছে, পদুম ফুল ফুলি আছে পূৰা, সেইটো মানে সদায় ফুলি থাকিব, পানী নাই কিন্তু শুকানত ফুলিব। আৰু এইফালে বনাই আছে, এইটো চাগে কমপ্লিট হোৱা নাই। এইফালে বুদ্ধদেৱে কিবা ঈশ্বৰ জ্ঞান থকা কিবা পৰিৱেশ বনাই আছে। আগলৈ বলক ভিডিঅ'টো চাই থাকক আৰু কিবা কিবি দেখিব পাওঁ যদি, আৰু কি দেখুৱাম আৰু চাই থাকক ভিডিঅ'টো। আৰু ইয়াত পূৰা পানীত থোৱা আছে, এইটো একদম পূৰা অৰিজিনেল পদুম ফুল হয়, একদম পূৰা পানীত থৈছে দেখিছে, এইটো পূৰা পানীত থোৱা আছে, তাত পূৰা ফুলি আছে পদুম, এইটো অৰিজিনেল পূৰা। আৰু ইয়াত এইফালে থাকে ইয়াত গুৰুসকল, আৰু মই কৈছোঁ গুৰুসকল আৰু বুদ্ধদেৱৰ কিবা আৰু ধৰ্মৰ বিষয়ে উল্লেখ কৰা। তো চাই থাকক ভিডিঅ'টো। যদি মোৰ ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰে মোৰ ভিডিঅ'টো, লগতে মোৰ চেনেল প্ৰথমবাৰ আহিছোঁ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় অসম।